তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে যাবলৈ ওলাইছোঁ। বতৰটো বৰ ইমান ভাল নহয়, তথাপিতো ওলাই যাওঁ এপাক। তো ভাই জল্দি চল, বৰষুণ পৰিছে বোলে। বল বল বল, বতাহৰ কাৰণে দৌৰিবলগীয়া হ'ব। ঐ ভাই সোনকালে ইয়ালৈ। তো এই গাইছে আপোনালোকে এয়া দেখিবলৈ পাইছে, আমি গৈ থকা অৱস্থাতে বৰষুণ আহিল বাটত, আৰু আহি আমি স্কুল এখনত সোমাই দিলোঁহি। আৰু এয়া বতাহ ধুমুহা আৰু ইমানেই বেগেৰে বতাহ বলিছে যে গছ গছনি গছপাত চব আপোনালোকৰ সন্মুখত কেমেৰাত দেখাবলৈ চেষ্টা কৰিছোঁ। ধূলিয়ে বালিয়ে লৈ গৈছে আৰু গছ গছনি ভাঙি শেষ হৈ গৈছে। তো ভিডিঅ'টো আগলৈ চাই থাকক। তো এতিয়া অকণমান বৰষুণটো কমিলে, বতাহটো আচলতে বেছিকৈ আহিছিলে, কমিলে। তো এতিয়া আহি আছোঁ, এয়া চাওক ৰাস্তা অৱস্থা নাইকিয়া কৰি দিছে। তো আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ। বতৰ ইমান ভাল নহয়, যাব নোৱাৰিলোঁ, আধা বাটৰ পৰা ঘূৰিলোঁ। তো এতিয়া আমি আহি ঘৰত সোমাইছোঁ। তো আজিলৈ ইমানেই আছিল, যিহেতু মই ঘৰো পালোঁহি। তো ইমানতে আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। তো বৰষুণৰ কাৰণে আৰু বতৰ বেয়া হোৱাৰ কাৰণে আজি ভিডিঅ' ইমান বনাব পৰা নহ'ল। তো আজিলৈ ইমানেই আছিল। যোনে যোনে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।